হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ এই 58তম অধিৱেশন আৰু অধিৱেশনৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগী মন লৈ সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষা বা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব পাৰি আৰু কেনেকৈ উত্তীৰ্ণ হ'ব পাৰি তাৰ বিষয়ে আলোচনা। মই ভাবোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই অত্যন্ত সময়োচিত পদক্ষেপ লৈছে, কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰ ভাল। আমাৰ ল'ৰা ছোৱালীবিলাকক যদি পৰিৱেশ দিয়া যায়, সুবিধা দিয়া যায়, সমৰ্থন দিয়া যায়, আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল কৰি দেখুৱাইছে। আজি এটা তথ্যগতভাৱে কথা পাতিলোঁ যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত তামিলনাডুৰ পৰা 2024 চনত 25,000 ল'ৰা ছোৱালী বহিছিল পৰীক্ষাত। তাৰে 550জনৰ তেওঁলোকে প্ৰিলিমছত উত্তীৰ্ণ হ'ল, অৱশেষত 57জনে পালে। বিহাৰৰ কথাই পাতি থাকোঁ যে বিহাৰৰ ল'ৰা ছোৱালী তাত কেম্প পাতি বহি লয়। বিহাৰৰ 2025 চনত তেওঁলোকৰ 44,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছে। গতিকে আমাৰ ল'ৰা ছোৱালীয়েও পৰীক্ষাত বহিব পৰা এটা পৰিৱেশ দিব লাগিব, তেওঁলোকক সমৰ্থন দিব লাগিব। আৰু আমাৰ ল'ৰা ছোৱালীক যদি সেই পৰিৱেশ দিয়া যায়, সমৰ্থন দিয়া যায়, আমাৰ ল'ৰা ছোৱালী ভাল কৰি দেখুৱাব। আৰু সেই লক্ষ্যৰে আগুৱাই যাবৰ কাৰণে আমি সুদৰ্শন ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আমি সংকল্প লৈছোঁ। আমি য'ত প্ৰয়োজন আমি একেলগে যৌথভাৱে আমি আগবাঢ়ি যাম। আৰু ইতিমধ্যে সুদৰ্শন ছাত্ৰ সন্থাই প্ৰত্যাশাৰ নামৰ আমি এটা প্ৰকল্প আৰম্ভ কৰিছোঁ। আৰু সেই প্ৰত্যাশাৰ জৰিয়তে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 60গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীত সম্পূৰ্ণ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি থকা হৈছে। ইয়াৰ পিছত আমি সুদৰ্শন ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাই আমি একেলগে যৌথভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে উত্তীৰ্ণ হ'ব পাৰে, সেই লক্ষ্যত আগত ৰাখি আমি কাম কৰি যাম। আৰু মাতৃভাষা কেতিয়াও তাৰ কাৰণে হেঙাৰ নহয়। ই অসমীয়া মাধ্যমতে পঢ়ক বা বড়ো মাধ্যমতে পঢ়ক, নিজৰ মাতৃভাষা মাধ্যমত পঢ়িও সেই লক্ষ্যত উপনীত হ'ব পাৰি। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই কথা কৈছে, NEP-য়ে কৈছে এতিয়া মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লাগে। এতিয়া আনকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কৈছে যে স্নাতকোত্তৰ স্তৰত পৰীক্ষা দিবলৈ, পঢ়িবলৈ মাতৃভাষা মাধ্যমত সুবিধা দিব লাগে। আনকি গৱেষণাৰ ক্ষেত্ৰত মাতৃভাষা মাধ্যমত পঢ়িবলৈ দিছে। মেডিকেল ইঞ্জিনিয়াৰিং এতিয়া মাতৃভাষা মাধ্যমত পঢ়াৰ কাম আৰম্ভ হৈছে। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়েতো মাতৃভাষা মাধ্যমত পঢ়াৰ কথা কৈ আছে। মধ্যপ্ৰদেশতো মেডিকেলৰ পাঠ্যক্ৰম তেওঁলোকে অনুমোদন কৰিলে। গতিকে অসমত অসমীয়া মাধ্যমতে পঢ়াই হওক বা বড়ো মাধ্যমতে পঢ়াই হওক, মাতৃভাষা মাধ্যমত পঢ়া কোনো ল'ৰা ছোৱালী হেঙাৰ নহয়। আৰু বৰঞ্চ আমি অসমত আন আন জনজাতি আৰু জনগোষ্ঠীৰ ভাষাৰ আমি বিকাশ বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ ভাষা বিকাশ হ'ব লাগে। মাতৃভাষা মাধ্যমত সকলোৱে সুবিধা পাব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীবোৰ ভাল, আমাৰ ল'ৰা ছোৱালীবিলাকক সমৰ্থন আৰু পৰিৱেশ প্ৰদান কৰি আগুৱাই নিবলৈ সুদৰ্শন ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাই একেলগে কাম কৰি যাবলৈ আমি সংকল্প লৈছোঁ। বৰ্তমান যুৱকসকল ৰাজনীতিৰ প্ৰতি বেছিকৈ ধাউতি দেখা পাইছোঁ আমাৰ অসমত, কিন্তু বেলেগত কিন্তু ইয়াৰ কাৰণটো কি বুলি তেনেকৈ আপুনি চাব, 1%, বাকী 99% ক'ত বাৰু? আপুনি চাওকচোন, মই সুদৰ্শন ছাত্ৰ সন্থাৰ উদাহৰণে দিওঁ, নিখিল বড়ো ছাত্ৰ সন্থাৰ একেই মই সুধিছোঁ তেওঁলোকক আজি, বাকী 99% ক'ত আছে? সুদৰ্শন ছাত্ৰ সন্থাৰ পৰা ওলাই যোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ একেই বুলি কৈছে। 1% কৈছে, 99% ক'ত? বিদ্যালয়ৰ শিক্ষক, বিদ্যালয়ৰ প্ৰধান শিক্ষক, মহাবিদ্যালয়ৰ শিক্ষক, মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে, সংবাদ মাধ্যমৰ মুখ্য সম্পাদক, সাংবাদিক, তাৰপিছত আপুনি প্ৰশাসনিক বিষয়া হৈছে, বিভিন্ন স্তৰত প্ৰশাসনিক বিষয়া হৈ আছে, ভাল খেতিয়ক হৈছে, ভাল ব্যৱসায়ী হৈছে, ভাল ক্ৰীড়া সংগঠক হৈছে, ক্ৰীড়াবিদ হৈছে। হিমা দাসটো আমাৰ ৰিং আঞ্চলিকৰ তাই ক্ৰীড়া সম্পাদিকা আছিল। ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰত তাত গৱেষণা কৰি আছে। বিভিন্ন স্তৰত খুব দক্ষতাৰে নেতৃত্ব লৈ আছে। আৰু আমি ভাবোঁ যে এই সকলোৰে কৰ্মপ্ৰেৰণাক লৈ আমি নতুন প্ৰজন্মক এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব। আমি জাকে দক্ষ প্ৰশাসনিক বিষয়া আমি অসমত প্ৰস্তুত কৰিব লাগিব, সকলো স্তৰত। কি ভাৰতীয় UPSC হওক, APSC হওক, SSC হওক, ৰেলৱে হওক, বেংক হওক, সকলোতে আমাৰ অসমৰ খিলঞ্জীয়া যুৱক যুৱতীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱেশ দিব লাগিব, প্ৰশিক্ষিত কৰিব পৰা ব্যৱস্থা দিব লাগিব, সমৰ্থন দিব লাগিব, যাতে সকলো পদত কেৱল অসমৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে। জাকে দক্ষ বিষয়া প্ৰস্তুত কৰাই আমাৰ লক্ষ্য।
কিন্তু এতিয়া আপুনি জানে প্ৰতিদিন টাইমত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন হৈ আছে গোহালি সদৃশ পৰিৱেশতো আচলতে এতিয়াও চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মানে পাঠদান হৈ আছে মানে তাত বেৰ নাই বা সেনেকৈ আচলতে আমাৰ শিক্ষানুষ্ঠান গুণগত শিক্ষা আমাক লাগিবই আমাৰ শিক্ষানুষ্ঠানবোৰ ভাল হ'ব লাগিব শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি ভাল হ'ব লাগিব পাঠ্যক্ৰম পাঠ্যপুথিৰ পৰীক্ষা পদ্ধতি প্ৰাসংগিকভাৱে পৰিৱৰ্তন হ'ব লাগিব যাতে নিজে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিও এটা প্ৰতিযোগী মন লৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে সফল হ'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিও আমি আজি আহ্বান জনাইছোঁ সকলোৱে নিজৰ লক্ষ্যটো স্থিৰ কৰি ল'ব লাগে প্ৰথম আমাক ইচ্ছা লাগিব সেই লক্ষ্যত উপনীত হ'ব লাগিব ইচ্ছাৰ লগত এটা চেষ্টা লাগিব চেষ্টাটো এটা নিষ্ঠা লাগিব এটা মন্ত্ৰ দিয়া হ'ল মন্ত্ৰটো কি ইচ্ছা চেষ্টা নিষ্ঠা এই তিনিটা মন্ত্ৰ যদি আমি লৈ আগবাঢ়ি যাওঁ আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ লক্ষ্যত সফলতাৰে অৱতীৰ্ণ হ'ব পাৰিব নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে কিন্তু সমান্তৰালভাৱে এটা কথা পৰিৱেশ লাগিব পৰিৱেশ দিব লাগিব কিন্তু পৰিৱেশ কিন্তু আমি দেখিছোঁ আন্তঃগাঁথনি ভাল আন্তঃগাঁথনি লাগিব আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট আচলতে আমাৰ শিক্ষানুষ্ঠানবোৰ খুব ভাল হ'ব লাগিব শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী যাবলৈ আকৰ্ষিত হ'ব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰি গৌৰৱান্বিত হ'ব লাগিব তেনে পৰিৱেশ আৰু সেই পৰিৱেশৰ লগত সেই আন্তঃগাঁথনিৰ লগত লাগিব পাঠ্যপুথি পাঠ্যক্ৰমৰ পৰীক্ষা ব্যৱস্থাৰ এটা সংস্কাৰ পাঠ্যপুথি আৰু পৰীক্ষা পাঠ্যক্ৰমৰ প্ৰাসংগিকভাৱে পৰিৱৰ্তন লাগিব আজি যিটো প্ৰতিযোগিতাৰ যুগ এটা প্ৰতিযোগী মনলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পৰাকৈ পাঠ্যপুথি আৰু পাঠ্যক্ৰম লাগিব পৰীক্ষা ব্যৱস্থাটো এটা সংস্কাৰ লাগিব আৰু আমি ভাবোঁ যে প্ৰাসংগিকভাৱে এই পৰিৱৰ্তনবোৰ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লক্ষ্যত উপনীত হ'বই আমাৰ ছাত্ৰ ছাত্ৰী ভাল কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী ভাল আমাৰ ছাত্ৰ ছাত্ৰীক যদি সুবিধা দিয়ে সমৰ্থন দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল কৰি দেখুৱাইছে আৰু ভাল কৰি দেখুৱাব